চবে এনেকুৱা কৰিব লাগিব বহাগৰ বৰষুণ বিৰিখে বিৰিখে বিয়পিলে মৰমে মৰমতে মিচিকাৰে পৰাণ পিয়াহে প্ৰণয়ৰ পানীৰে ঘূৰাবলে নিমাতি নিজানতে নতুন নতুন নিজে নাচে পাতি থৰ লগা থুপাথু বিথুৰে লাজুকীয়া লহৰাতে লহপগালে নাহেকে গভীৰতে গভীৰতে গলে গলে গান গুণে সুধে মাথো কেনে আছা তুমি দূৰলৈ গৈ থকা ৰাগবোৰে হাত পৰি শুই থকা সুমৰণি কৰি দূৰলৈ জাগি থকা জিউটোৱে সোধে মাথো কেনে আছা সকলোৱে পাতি থৰ লগা থুপাথু বিথুৰে লাজুকীয়া লহৰাতে লহপহালে নাহেকে গভীৰতে গভীৰতে গলে গলে গান গুণে সুধে মাথো কেনে আছা তুমি দূৰলৈ গৈ থকা ৰাগবোৰে ৰিঙিয়ালে হাত পৰি শুই থকা জিৰণিৰে দূৰলৈ জাগি থকা জিউটোৱে সোধে মাথো কেনে আছা তুমি সোধে মাথো কেনে আছা তুমি সোধে মাথো কেনে আছা Ladies and gentlemen, Hanit Dabuya. বহুত বহুত ধন্যবাদ সকলোকে আৰু বিশেষকৈ পাপন দাক বহুত বহুত ধন্যবাদ এইখিনি সুযোগ দিয়াৰ বাবে এইখিনি কাৰণে আচলতে মই সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম আপোনাৰ ওচৰত বহুত বেছি ভাল লাগিলে আজি ধন্যবাদ বহুত নাৰ্ভাছ কৰিছোঁ আজি আহি এইবোৰ আমাৰ ভৱিষ্যত বৰ ধুনীয়া সুৰ ধুনীয়া মানুহ ধুনীয়া কথা মানে দেখি গম পাইছেনে
শিল্পী যেনেকুৱা হ'ব লাগে গড ব্লেছ ইউ ধন্যবাদ মেক সাম নইজ